গুড মৰ্ণিং এভৰিৱান। যিহেতু আজি 1 জানুৱাৰী আৰু যিহেতু মই আজি মন্দিৰ যাম আৰু এইফালে মই এতিয়া ষ্টাইল কৰি লওঁ আৰু এইফালে গা চা ধুই আহিলোঁ। এইফালে মই আহি ৰেডি আৰু মই হেলমেটটো ৰেডি কৰি লৈছোঁ আৰু যিহেতু পিন্ধি যাব লাগিব আৰু এইফালে পিন্ধি আকৌ মই এতিয়া গেটখন বন্ধ কৰি ওলাই যাওঁ আৰু এইফালে যিহেতু চলাই গ'লে ভিডিঅ' কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে এতিয়া বন্ধ কৰিছোঁ আৰু মাজতে আৰু অলপ খালী জেগা আছিলে, এইডোখৰত ভিডিঅ' কৰি লৈছোঁ, নহ'লে আকৌ ক'ব নহয় হাত এৰি চলাইছ বুলি মোৰ দাদাকেইজনে। আৰু এইফালে এতিয়া গৈ আছোঁ মই আৰু এতিয়া মই জগন্নাথ মন্দিৰ পাই গ'লোহি আৰু এইফালে এতিয়া মই চেণ্ডেল খুলি আহি কেনে ভৰিকেইটা ধুই অলপ পানী ছটিয়াই ঘৰ ভিতৰলৈ সোমাই যাওঁ। যিহেতু কৃষ্ণৰ নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু এইফালে এতিয়া মই ধূপকাঠি জ্বলাই আৰু অলপ দেখিছে ন ইমান ভিৰ, ৰাতিপুৱা আহিছোঁ কাৰণে অলপ পাতল হৈছে আৰু যদি অলপ দেৰিকৈ অহাহেঁতেন বহুত ভিৰ হ'লহেঁতেন। আৰু এইফালে দেখিছোঁ ইমান ধুনীয়া, কিন্তু যি কয় নকয় ভগৱান মোক সদায় ভালকৈ হাঁহি থাকিব দিব দেই। 2023ত যদি কিবা ভুল কাম কৰিছোঁ এইটো বছৰত ভুল হ'ব নালাগে আৰু সকলোৱে জীৱনত কিবা কিবি আশা আছে যদি পূৰ হৈ যাব লাগে। আৰু মই এতিয়া যাবলৈ ওলালোঁ আৰু যিহেতু মই ভণ্টিৰ ঘৰলৈ আহিলোঁ আৰু এইফালে মা বহি আছোঁ, এইফালে মায়ে কিবা এইফালে মই ভনী জোৱাই, এইফালে লগৰ দুটা আৰু আমি ভণ্টি আহিছে আৰু এইফালে পিকনিক খাব আহিলোঁ। যিহেতু ডিউটিৰ পৰা বাহিৰে আহিলোঁ, নহ'লে আকৌ ক'ব নোৱাৰে 1 জানুৱাৰী বুলি। 1 জানুৱাৰীত যিহেতু কাম কৰিব নালাগে আৰু কাম নকৰিলে কোনে পইচা দিব, সেইটো কাৰণে কামতো যাব লাগিব আৰু সিটো কেমেৰা ওচৰৰ পৰাই পলাইছে আৰু যিহেতু সদায় ভাত শাক নবনোৱা মানুহে আজি পিকনিকত হেৰি বনাইছে, মাংস, লাই শাক আৰু মাংস এইফালে মই বনাই আছোঁ জুইত। আৰু যিহেতু চবেই আহি কেনে খাই মেলি গ'লেই আৰু আমিয়ে থাকি গ'লোঁ ইয়াত, আন্ধাৰ হৈ গ'লগৈ। যিহেতু ভণ্টিয়ে গাহৰি মাংস পুৰিছিলে, তেওঁকে খাই আছে, তাৰপিছত মই গৈ কেনে সুধিছোঁ গাহৰি মাংস, ঠিক আছে এইফালে আছে যা। আৰু যিহেতু বহুত 6 বছৰৰ পিছত আজি গাহৰি মাংস খাইছোঁ, ভাত খাব টাইমত জ্বলাবি, জীৱনটো মোৰ সলনি কৰিছোঁ আৰু এইফালে ভাত ৰেডি হৈ গ'ল। এইফালে এতিয়া আমি দেখিছোঁ ন গাহৰি মাংস, এইফালে ভাত বাঢ়ি ল'লোঁ, ভণ্টি আনি আছে আৰু পলালে আৰু মোক চাই কিনে মই মাতিলোঁ। এইফালে দেখিছোঁ নহয়, এইফালে ভণ্টিয়ে কৈছে চব্জি ভালেই লগা নাই তাক, বাকী চবকে ভাল লাগিছে। যিহেতু চব মানুহ ঘৰত গৈ পিকনিক খাই শুলেগৈ, আমি যিহেতু এতিয়া খাবলৈ আহিছোঁহে আৰু এইফালে আমি খাই মেলি ওলাই গ'লোঁ, যিহেতু বেছি দেৰি কৰিলেও বেয়া ন। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আজি যিহেতু ভিডিঅ'টো ইমানটোৱে আছিলে আৰু কিবা 1 জানুৱাৰী চবলৈ শুভেচ্ছা জনালোঁ আৰু সকলোৱে ভাল থাকিব লাগে আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক, ছাবস্ক্ৰাইব, বেল আইকনটো টিপি দিব আৰু এইফালে আমি তিনিটাই ঘৰ আহি পাই গ'লোঁ। ঠিক আছে গাইজ, বাই বাই, আই লাভ ইউ।